আজি ভাপত দিয়া পাভ মাছৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকলৈ। মই কেনেকৈ বনাওঁ আপোনালোকে চাওকচোন। পাভ মাছ ভাপত দিবলৈ কি কি লাগে মই বস্তুকেইটা কৈ দিছোঁ। ভজা জিৰা গুড়ি লৈছোঁ আধা চামুচমান হ'লেই হ'ব। কেইফুটামান নহৰু, কেঁচা জলকীয়া, নিমখ, হালধি, সৰিয়হ সেইখিনি মই তিয়াই লৈছোঁ গৰম পানী দি। ক'লা সৰিয়হ বগা সৰিয়হ মিহলাই লৈছোঁ। মই লগতে পোস্ত লৈছোঁ, আফু গুটি। এইখিনি নিদিলেও হয়, খাবলৈ সোৱাদ লাগিবৰ কাৰণে মই দি দিছোঁ। পোস্ত নাথাকিলে নিদিলেও হ'ব। প্ৰথমতে মই সৰিয়হখিনি মিক্সি জাৰত পিচি ল'ম। এতিয়া পোস্তখিনিও একেলগে পিচি দিছোঁ। কেঁচা জলকীয়া 3টা দি দিছোঁ। নহৰু 4 ফুটাও ইয়াতে দি দিছোঁ। আধা চামুচ নিমখ মই পিছোতে দি দিম। নিমখ আধা চামুচ দিলেই হ'ব। সৰিয়হৰ লগত পিচি দিলে নিমখ সৰিয়হখিনি তিতা নহয় তেতিয়া। এতিয়া এইখিনি মই ভাল ধৰণে পিচি ল'ম। সৰিয়হখিনি পিচি হৈ গ'ল। এতিয়া মই মাছখিনি নিমখ হালধি সানি ল'ম। নিমখ আধা চামুচ দিছোঁ, হালধি এচামুচ দিম। এতিয়া নিমখ হালধি মই মাছখিনি ভালকৈ সানি ল'ম। মাছখিনি নিমখ হালধি সনা হৈ গ'ল। এতিয়া এটা ষ্টীলৰ টিফিন বাতি লৈছোঁ। এতিয়া মই বটা সৰিয়হখিনি ইয়াত দি দিম। আধা চামুচ জিৰা গুড়ি দি দিছোঁ। নিমখখিনি আগতে দিয়া আছিলে আধা চামুচ। ইয়াতে মিঠাতেল 2 চামুচ, মিঠাতেল 3 চামুচ দি দিছোঁ। মাছখিনি সৰহকৈ আছে নহয়। এতিয়া মাছখিনি ইয়াত দি দিম। মাছখিনি ভাল ধৰণে মই মিহলাই ইয়াতে সানি দিলোঁ। অকণমান পানী দি দিম। পানীখিনি অকণমান লাগাকৈ দিব লাগিব। এয়া মোৰ সনা হৈছে। এতিয়া কেঁচা জলকীয়া কেইটামান ওপৰতে দি দিওঁ। এতিয়া ওপৰতে মিঠাতেল এচামুচি দি দিওঁ। এতিয়া হৈছে আমি কেৰাহীতে গৰম পানী এখন কৰোঁ। কেৰাহীখনতে পানী গৰম কৰিম। পানী দি দিওঁ। ইমান দিলেই হ'ব। পানীখিনি ভালকৈ গৰম হ'ব লাগিব। তাতে এখন চালনী দি দিছোঁ। এখন ইয়াত বাতিটো বহাকৈ আমাৰ টিফিনটো ৰেডি হৈ গৈছে। এনেকুৱা টিফিন যিকোনো টিফিনত দিলেই হ'ব। আপোনালোকে ভাপত দিবলৈ হ'লে মই কেৰাহীতে বনাইছোঁ আৰু প্ৰেছাৰ কুকাৰতো বনাব পাৰি। পানীখিনি উতলিবলৈ দিব। পানী গৰম হ'লে টিফিনটো ইয়াত ভৰাই দিব। কেৰাহীত নিদি প্ৰেছাৰ কুকাৰতো দিব পাৰে। প্ৰেছাৰ কুকাৰত দিলে সোনকালেহে হয়। মই প্ৰেছাৰ কুকাৰটো দিওঁ আৰু এতিয়া ইয়াতে দিছোঁ। আপোনালোকে য'তেই দি মন যায় তাতে খাব। বহুত বেছি পানী দিব নালাগে। অকণমান তলত যাতে ওপৰলৈ পানীখিনি উঠি নাহে তেনেকৈ দিব। ঢাকোনে ভালদৰে মাৰি দিব, ভাপটো ওলাই নহাকৈ। 20 মিনিটমান লাগিব। আমাৰ ভাপত দিয়া মাছ হৈ গৈছে।
সাৱধানে উলিয়াব, বৰ গৰম। এতিয়া ঢাকনখিনি খুলিম, সাৱধানে খুলিব, বৰ গৰম। গোন্ধটো ইমান ধুনীয়া ওলাইছে। মাছখিনি এতিয়া খাব পৰা হৈ গ'ল। গৰমে গৰমে গৰম ভাতৰ লগত খাবচোন, খুব ভাল পাব। প্লেটলৈ উলিয়াই দিছোঁ। খুব ধুনীয়াকৈ সিজিছে। আমাৰ ভাপত দিয়া মাছ হৈ উঠিছে। এনেকৈ বনাই খাবচোন, খাবলৈ বৰ ধুনীয়া লাগিব। খাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।